পাৰে নাই অলপ আগতে মোৰ খুব শ্ৰদ্ধাৰ এজন অসমৰ অভিনয় জগতৰ এজন নক্ষত্ৰ অৰুণ হাজৰিকাকে তেওঁ আহিছিল আৰু তেওঁ কৈছিলে চাগে আপোনালোকক বৰষুণ আৰু নহয় বুলি কৈছিলে নাই গতিকে আপোনালোকে যদি আপোনাৰ সহযোগিতা আগবঢ়াই আজি নিশাটো খুব ধুনীয়াকৈ পাৰ হ'ব আমাৰ এতিয়া মই শুনিব বিচাৰিছোঁ নাৰায়ণপুৰত কোনে কোনে গান গাব পাৰে চাওঁ হাতত মই যদি গাবনি আপোনালোকে গাব পাৰিব নাই ঠিক আছে এটা লাইন মই গাওঁ আপোনালোকৰ যিমানখিনি মনত আছে যদি কথাখিনি মনতো নাই সুৰটো মনত থাকিলে হ'ব আপোনালোকে গাই গ'লে যিমান পাৰোঁ মই চেষ্টা কৰি যাম আপোনালোকৰ গীতটো মোৰ পিছে পিছে গাড়ী নহ'ল আপোনালোকে মই জবৰদস্তি আপোনালোকে ধৰি নহ'ল আকৌ মই চেষ্টা কৰি যাওঁ লখিমপুৰ জিলাত হোৱা এটা গণ্ডগোল এটা পাইছোঁ মই যোৱা জেঠামতীবোৰ এই গানটো গাইছিলোঁ আৰু তাতো মহিলাসকলৰ জোৰটো বিৰাটেই কম পালোঁ মই অকল ল'ৰাবিলাকৰে নাচ শুনিছোঁ দেখোন নাৰায়ণপুৰত ছোৱালীবিলাকে গোৱা নাই নেকি নাই গোৱা আচ্ছা আমি যদি বেলেগ বেলেগকৈ গোৱাই দিওঁ ল'ৰা বেলেগ আকৌ ছোৱালী বেলেগ পুৰুষ মহিলা বেলেগ বেলেগ পুৰুষ কোনে জিকিব কোনে জিকিব কৰিছা নে তেনেকুৱা ঠিক আছে প্ৰথমতে কোনে গাব ল'ৰা নে ছোৱালী ঠিক আছে প্ৰথমতে ছোৱালীজনী গোৱাই লৈছোঁ আজি লেডিজ ফাৰ্ষ্ট মানে মই যোৱা মানে জেণ্টছ ফাৰ্ষ্ট কৰিছিলোঁ চাওঁ আজি কোনে কোনে গাব আচ্ছা ল'ৰাবিলাকৰ এটা উকি শুনি চাবলৈ মন গৈছে ছোৱালীবোৰ কাম লাগে হ'ব লাগিছে ইমানখিনিতে দুখৰ কথাটো শেষ হোৱা নাই মেইন কথাটো হ'ল নাৰায়ণপুৰৰ ছোৱালীবিলাকে মদ খাবলৈ শিকিলে বাৰু ঠিক আছে গীতটি গাইছোঁ মই ধেমালি কৰিছোঁ গানটো গাইছোঁ গীত খোৱাযোৰ কৰোঁ আপোনালোকে ধেমালিহে কৰি আছোঁ মই জনাব
বহুত বহুত ধন্যবাদ